এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে সানডে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এইফালে মই লৈছোঁ গৰম পানী খালে আসলতে বহুতখিনি মানে ভাল লাগে আৰু ৰাতিপুৱা গৰম পানী খোৱাটো আমাৰ কাৰণে বহুত ভাল হয় সেইকাৰণে সদায় ৰাতিপুৱা একাপ গৰম পানী খাইছোঁ একাপ মানে কাপটো ডাঙৰ পাওঁ আৰু চাওক একদম পুৰা ৰ'দ আৰম্ভ হৈ গৈছে এয়া সব টেকটেকিয়া ৰ'দ চাহ কাপ খাই লওঁ পিছতে কাম চাম কৰিবগৈ লাগিব আৰু ব্ৰেকফাষ্ট কৰিব লাগিব কাম চাম কৰি মেলি আৰু ইয়াতে আজি মুকলি বিহু আছে আমাৰ ওচৰৰ ফিল্ডখনতে মানে আগতেই আছিলে কিন্তু মানে তেতিয়া বতাহ বৰষুণ হোৱাৰ কাৰণে নাপাতিলে আৰু আজি হ'ব বিহু চাবলৈও যাব লাগিব পাছবেলা আৰু মই আধা আধিকৈ কামখিনি কৰা হৈছে বিচনা পাৰিলোঁ ঘৰ সাৰিলোঁ এতিয়া আহিছোঁ ব্ৰেকফাষ্টটো বনাবৰ কাৰণে যিহেতু 9টা বাজিব হ'ল আৰু বাবুকো দিব লাগিব সেইকাৰণে আজি মই বনাম পানী পিঠা আপোনালোকে বাৰু খায়নে পানী পিঠা আমি এইটো ভুৰভুৰীয়া পিঠা বুলিও কওঁ আগতে মায়ে বনাই খুব ভাল লাগে এইখিনি চাউল মই তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এইখিনি মই মিক্সিত দি ল'ম এতিয়া দি লওঁগৈ আৰু এটা পাৰ্চেল আহি আছে ফ্লিপকাৰ্টৰ মানুহজন গৈছে আনিবলৈ ৰাতিপুৱাই পাৰ্চেলটো আহিছে আজি বনোৱাৰ আগতে পাৰ্চেলটো আহিলে সেইটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰি লওঁ মানে মনটো ভাল লাগি আছে ৰাতিপুৱাই পাৰ্চেল এটা আহিছে আৰু কি আহিছে বলক তেন্তে চাই লওঁ পাৰ্চেলটো যে আহিছে হয় ন আহিছে তোমাৰ মানে হেৰিটো কেনেকুৱা লাগি আছে মনটো সেইটো কোৱাচোন মোৰ মনটো কেনেকুৱা লাগিছে মানে তুমি এতিয়া ভাঙি পেলাম যে ভাবিছোঁ থৌ কি কথা তেন্তে বলক আনবক্সিং কৰি লওঁ আৰু আনবক্সিং কৰিবৰ কাৰণে লৈ আহিছে মস্ত এপাত চুৰি হয়তো আপোনালোকে গম পাইছেই চাগে কি আছে আৰু এইটো এটা হয় ঠিকেই আপোনালোকে ভাবিছে মোবাইল এটা মানে এক্সট্ৰা মোবাইল এটা লাগে কিছুমান ক্ষেত্ৰত সেইকাৰণে আৰু অফাৰত পাই লৈ ল'লোঁ আৰু মোবাইলটো হৈছে Redmi 9i Sport এতিয়া চলাই চালেহে গম পাম কেনেকুৱা হয় এইটো আছিলে আজিৰ মানে যিটো এক্সাইটেড হৈ থকা পাৰ্চেলটো নতুন মোবাইল বুলি ক'লে এনেও অকণমান ভাল লাগে নহয় জানো কৰি ল'লোঁ আৰু ইয়াতে দিম জোখমতে নিমখ দি বনালেহে আচলতে খাই ভাল লাগে আৰু লগতে দি দিছোঁ মিঠাতেল এই পিঠাটো বনাওঁতে মিঠাতেল আৰু নিমখ দি পেলাই খাই খুব ভাল লাগে এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি মই বনাই ল'ম এটা এটাকৈ আৰু টাৱাৰখনতে মই এনেকৈ হেতাখনেৰে দি দিছোঁ আৰু খুব পটককৈ হৈ যায় বেছি টাইম নালাগে আৰু এটা সাইডে মোৰ হৈছে চক মই আনটো সাইডেও এনেকৈ লুটিয়াই দিলোঁ আৰু গোটেইখিনি মই এনেকৈ বনাই ল'ম আৰু এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আৰু এইটোত মানে মৌ দি খাই খুব ভাল লাগে খাই লওঁ এতিয়া তাৰপিছত বাকী যিখিনি কাম আছে সেইখিনি কৰি মেলি ল'ব লাগে আৰু আজি আছে এটা নিমন্ত্ৰণ পাহৰিছিলোঁ কিন্তু আকৌ ফোন কৰিলে সেইকাৰণে ধুবুৰীত যাব লাগিব মানে মিষ্টাৰৰ লগৰ ছাৰ এজন আৰু তেওঁ নতুনকৈ বিয়া পাতিছিলে ছমাহমান হৈছে সিহঁতি সেইদিনা আমাৰ ৰুমত আহিছিলে আমাৰ ৰুমত আহি থাকিলেহি কিন্তু মই ইমান ভিডিঅ' কৰা নহ'ল বাৰু এনেই তাতে মাতিছে আমাক ভাত খোৱাকৈ সেইকাৰণে দুপৰীয়া ভাত খোৱাকৈ যাম তাত পটাপট কামখিনি কৰি আজৰি হৈ লওঁ আৰু তাত গ'লেও মানে বহুত দেৰি কৰিব নোৱাৰি কাৰণ ইয়াত আকৌ বিহু আছে মইতো কৈছোঁ আহি বিহু চাবহি লাগিব সেইকাৰণে পটাপট খাই মেলি আজৰি হৈ লওঁ হেল্ল' এভৰিৱান চব কাম বন কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া ওলাইছোঁ জল্দি 12টাই বাজিব হ'ল যাওঁ সোনকালে কাৰণ মিষ্টাৰ মানে আৰু তাত কাম কেইটামানো আছে ধুবুৰীত আমাক তাতে থৈ কামকেইটা কৰিবলৈ যাব সেইকাৰণে জল্দি যাওঁতো কমচে কমতো 20 মিনিটমান লাগিবই চাগে সেইটো কাৰণে বোলক একদম তাত গৈ লগ পাই আছোঁ আহি পাই গ'লোহি আৰু এইফালে বাবু এয়াই হয় শুই আছেহি ইয়াতে ভাত পানী খালোঁ মই বিশেষ ভিডিঅ' কৰি থকা নাই ছাৰহঁত থাকে কাৰণে অকণমান বেয়াও লাগে আৰু চাগে ধুবুৰীত আৰু এইফালে এয়া ফুলবোৰ চাওক ইমান ধুনীয়াকৈ ফুলি আছে আমাৰ বাবু ক'ত এইজন সেই ভিডিঅ' কৰিছে আৰু এইফালে কৰিডৰ গোটা আছে সিহঁতৰ তাৰে এটা ৰুম সিহঁতৰ এইফালে সকলোৱে ব্যস্ত হৈ আছে লুডু খেলাত
মই কৈছিলোঁ কিবা ক'ব নেকি চেনেলটোত, কিন্তু লাজ কৰিলে ক'বলৈ অকণমান, সেইকাৰণে ময়ো জোৰ কৰি নাথাকিলোঁ। মোৰ লগত হাৰিব, এইফালে লুডু খেলিবলৈ লৈছে এতিয়া। কওক কিবা এটা, আগৰবাৰ আহোঁতে ভিডিঅ'টো নকৰিলোঁ, এইবাৰ কওক ভালকৈ কিবা এটা। আজি মোৰ চেনেলত প্ৰথম ওলাইছে, আগৰবাৰ ভিডিঅ' কৰিব নিদিলা নহয়, ইয়াত খাবলৈ লৈছিলোঁ যে। হাই কৈ দিয়া, কি খবৰ? এইফালে আমাৰ কোন আমৈ, আমৈ কোনা কৈ দিয়া, এইয়া আমৈ। আৰু এইফালে আমাৰ বেবী। দীপিকাহঁতৰ ৰুমৰ পৰা আহি গ'লোঁ, এতিয়া আমি আহিছোঁ শিৱ মন্দিৰত। এয়া শিৱ মন্দিৰত যাবলৈ হ'লে কাপোৰ লৈ ল'ব লাগে, সেইকাৰণে এনেকৈ লৈ লৈছোঁ। এইফালে এইয়া আৰু এজন গ'লেই, ব'লা পাপাই ধৰি ল'ব ৰ'বা। এতিয়া শিৱ মন্দিৰৰ আমি ওপৰলৈ আহি আছোঁ, আৰু আগতে মই ইয়াৰ এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব, মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম। ফটো মাৰিছে নেকি? মই ইয়াৰ অকণমান পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। খুব ভাল লাগে ইয়াতে আহি, আৰু পৰিৱেশটো ইমান ধুনীয়া। এতিয়া আমি ভিতৰলৈ যাওঁ শিৱ মন্দিৰৰ, আৰু এই ভিতৰত সোমাই আমি সেৱা কৰিলোঁ, লগতে প্ৰসাদো খালোঁ। আৰু ভিতৰটো চাওকচোন ইমান ধুনীয়া, সেইকাৰণে ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ গোটেই মানে ভিতৰৰ পৰিৱেশটো। এতিয়া আকৌ বাহিৰত আহিলোঁ, আৰু সেই যে ওপৰত দেখিছে গছজোপা, আমি আগত সেই তালৈকে যাব পাৰোঁ, কিন্তু এতিয়া ওপৰলৈ যোৱা গেটখন বন্ধ হৈ আছে। পৰা ওলাইছোঁ, তাৰপিছতে অকণমান পাৰ্কৰ ফালে যাম, বাবুক অকণমান ফুৰাই আনিম। এতিয়া আমি আহিলোঁ চিলড্ৰেন পাৰ্কত, আৰু আজি যিহেতু ছানডে আছিলে, কিমান মানুহ হৈছে চাওকচোন। মানে ইয়াত খেলিবই জেগা নোপোৱা আগতে হৈছে, ইমানেই মানুহৰ ভিৰ। আৰু একেবাৰে নদীৰ পাৰতে যিহেতু পাৰ্কখন, আৰু ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে, অকণমান ঠাণ্ডা ঠাণ্ডা বতাহ বলি থাকে, আৰু গোটেইবিলাকে ইয়াতে খুব ফূৰ্তি কৰি আছে। আইচক্ৰীম খাইছা? গেছে। আৰু এতিয়া আমি আহিলোঁ ওচৰতে থকা নেতাই ধুপনি ঘাটত। চবেই এটা আইচক্ৰীম লৈ লৈছোঁ হাততে, আৰু বহি লৈছোঁ নদীৰ পাৰত। সন্ধিয়াৰ মানে নদীৰ পাৰৰ দৃশ্য উপভোগ কৰিবৰ কাৰণে কিমান ধুনীয়া লাগিছে চাওকচোন ভিউটো। ইয়াতে আমি অলপ ফটো উঠিলোঁ, আৰু যিহেতু সন্ধিয়া হৈ আহিলে, আৰু ইফালে আমাৰ বিহু চাবলৈ আছিলে, সেইকাৰণে আমি জল্দি জল্দি ঘৰতো যাব লাগে। জাষ্ট ৰুম পালোহি, আৰু ফুৰিলোঁ মেৰিলোঁ, ভাল লাগিলে আজি দিনটোত মানে কটাই। তাৰপিছত দীপিকা অহাৰ পিছত আজি প্ৰথম গৈছোঁ ছাৰহঁতৰ ৰুমত, আৰু ফুৰিলোঁ অকণমান, পাৰ্কলৈ গ'লোঁ, কিবা এনেই তাতে গৈ অকণমান বহিলোঁ মেলিলোঁ, তেনেকুৱা পালোহি। আৰু এতিয়া আকৌ অকণমান ফ্ৰেছ হৈ লওঁ, লৈ পেলাই আকৌ বিহু চাবলৈ যাব লাগিব, কাৰণ তাৰ ফিল্ডত বিহু মানে এনেই আহোঁতে অকণমান চালোঁ যে আৰম্ভ হোৱা নাই, সেইকাৰণে বোলো ৰুমত গৈ অকণমান ফ্ৰেছ হৈ আহোঁ, তেতিয়া আকৌ যাম বিহু চাবলৈ। কিন্তু তাৰ আগতে মই অকণমান ফ্ৰেছ হৈ আজৰি হৈ লওঁ। ফ্ৰেছ হৈ মেলি ৰেডি হৈ ল'লোঁ। চাদৰ মেখেলা পিন্ধিম বুলি ভাবিছিলোঁ, বিহু বুলি ক'লে চাদৰ মেখেলা পিন্ধি গ'লে ভাল লাগে, কিন্তু যি মানে পটাপট ওলালোঁ, আৰু ইফালে বাবুকো মানে উলিয়াব আছে, সেইটো কাৰণে পটাপট ৰেডি হৈছোঁ। আৰু এতিয়া চাদৰ মেখেলা পিন্ধি নাথাকোঁ, সেইকাৰণে কুৰ্তি পিন্ধিয়ে যাওঁ। তো একদম বিহু মানে মুকলি বিহু তাত লগ পাইছোঁ আকৌ।
tu